এটা ডাঙৰ কথা এইটোৱে যে বেলেগ নাহে জুবিন গাৰ্গ কিয় আহে আৰু ইমান নিস্বাৰ্থভাৱে কোনো স্বাৰ্থটো নাই স্বাৰ্থ বুলিবলৈ বস্তু নাই আৰু কথাটো হ'ল মানুহৰ যেতিয়া দৰকাৰ হয় তেতিয়া আৰ্টিষ্ট ওলাই আহিব লাগে আচলতে ৰাজপথলৈ আৰু মোৰ সেইটোৱে আৰু মই জনতাৰ লগত থাকি ভাল পাওঁ জনতাৰ কাৰণে কাম কৰি ভাল পাওঁ সকলো শিল্পী সমাজ একেলগে আছে আপোনাৰ লগত আছে অলমষ্ট আছে আজি বহুতক দেখা পোৱা নাই বাৰু কিছুমানে গৰমৰ কাৰণে অহা নাই চাগে কিন্তু সকলোৱে ছাপোৰ্ট কৰিছে আৰু লগত আছে বেছিভাগ সেইটোৱে ভাল লাগিছে আজি গৰম লগা নাই গৰম ফিলে কৰিব পৰা নাই কি হৈছে খোজকাঢ়ি আছোঁ আৰু গৈ আছোঁ আৰু গৈ গাটো ধোৱাৰ পিছতে গম পাম ধন্যবাদ জুবিন দা আৰু আজি আমি যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ চানমাৰী হৈ পল্টন বজাৰ হৈ শংকৰদেৱ পথ হৈ আকৌ গণেশগুৰি হৈ চানমাৰীলৈ গোটেই যাত্ৰাটোৰ শেষত কি ক'ব আপুনি শেষত সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ সহযোগিতা কৰাৰ বাবে আৰু ভৱিষ্যতেও যেতিয়াই দৰকাৰ হ'ব তেতিয়া মই সদায় থাকিম মানুহৰ লগত আৰু মোৰ লগতো সকলো আৰ্টিষ্ট থাকিব বুলি কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন দা আগুৱাই যাওক আপুনি আৰু এনেধৰণে এতিয়াও পদপথৰ কাষে কাষে গণেশগুৰিৰ পৰা আৰম্ভ কৰি চানমাৰীৰ পৰা আৰম্ভ কৰি পল্টন বজাৰৰ পৰা আৰম্ভ কৰি শংকৰদেৱ পথ হৈ সমগ্ৰ দিনটো ৰ'দকো নেওচি এনেধৰণে জুবিন গাৰ্গে এটকা এটকাকৈ সংগ্ৰহ কৰিলে আৰু এইখিনিতে কওঁ দৰ্শকসকলক এটকা এটকাকৈ 100 টকা হয় 100 টকাৰ পৰা 1000 টকা হয় 1000 টকাৰ পৰা 1 লাখ টকা হয় কোটি এনেকৈ হয় আৰু আমি যদি বানাক্ৰান্তক সহায় কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰতিজনে এটকাকৈ দি হ'লেও এনেধৰণে সহায় কৰিব পাৰিম সুনীতৰ কেমেৰাত বন্দী হৈছে এই মুহূৰ্তটো এখনৰ পিছত আন এখন দোকানত এই মুহূৰ্তলৈকেও আবেলি প্ৰায় 6 বাজিবলৈ হৈছে এই মুহূৰ্তলৈকেও এনেধৰণেই বান সাহায্য বুটলি আছে জুবিন গাৰ্গে সঁচাকৈয়ে এক অনন্য জুবিন ব্যতিক্ৰমী জুবিন সকলোতকৈ পৃথক জুবিন আৰু পুনৰবাৰ আমিও কৈছোঁ যে সঁচাকৈয়ে অনন্য জুবিন গাৰ্গ